হেল্ল' গাইজ, গুড ইভিনিং। কি খবৰ সকলোৱে জনাবচোন। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া হ'ল গধূলিৰ সময়, ভাবিছোঁ আজি এটা বস্তু খাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কিনো বস্তুটো, এইটো পোহা মেগী টাইপৰে আৰু গৰম পানীত দি খাব লাগে। এইটো ভাবিছোঁ কেনেকুৱা লাগে, আজি ফাৰ্ষ্ট টাইম খাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকুৱা লাগে দেখাই আছোঁ। কাটি লওঁ। মই গৰম পানীত দি দিম। গেছটো এতিয়া জুইটো নুমাই থৈ দিম। এতিয়া 3 মিনিট সময় থৈ দিম, তাৰপিছত কেনেকুৱা লাগে জনাই আছোঁ খাই পেলাই। এয়া 3 মিনিট হ'ল, ইয়াতে মই টুকি দিম চিৰাপ। আমি বাবু আৰু মই খাম। কেনে লাগছে? হ্যাঁ, মেগির নিচিনা না টেস্টটো? মেগির নিচিনাই। টেস্টটো মেগিৰ নিচিনাই, কিন্তু চিৰা। এতিয়া আমি খাই লওঁ এতিয়া ন, আমি খাই লওঁ এতিয়া। গধূলি দুয়োটাই খাই বৈ উঠি এতিয়া আহিলোঁ ৰাতিৰ সাজৰ কাৰণে। মানুহজনে দিনতে কৈছিলে ৰুটি ঘুগুনি খাম বুলি। মটৰকেইটা মই দিনতে তিয়াই থৈ দিছিলোঁ। এতিয়া মটৰখিনি কুকাৰত 2-3টামান হুইচেল মাৰি ল'ম। লগতে দিম মই আলু, 2টা মিডিয়াম সাইজৰ আলু দিছোঁ, আৰু লগত এটা গোটাকৈ ডাঙৰ আলু এটা দি দিছোঁ। এইটো মোৰ পিছত লাগিব। ইয়াতে পানী দি কুকাৰত 3টামান হুইচেল মাৰি দিম। এতিয়া মই 2টা মিডিয়াম সাইজৰ পিঁয়াজ এই চপাৰটোত মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এতিয়া চপাৰটোত মই মিহি কৰি লৈ ল'ম। এয়া হৈ গ'ল। এনেকৈ দিলে পেষ্ট কৰিব নালাগে, সৰু সৰুকৈ মিহি হৈ যায়, ভাল লাগে এনেকৈ দিলে কেতিয়াবা। এইখিনি মই উলিয়াই ল'ম। আৰু লগত দিছোঁ এটা বিলাহী। বিলাহীটোও মই চপাৰত ঠিক তেনেদৰে সৰু সৰুকৈ চপাৰত মাৰি ল'ম। আনফালে মটৰখিনি বইল হোৱালৈকে মই এইফালে আটাখিনি মাৰি ল'ম। যিহেতু মই আটাখিনি আলু পৰঠা বনাম, মই প্ৰথমে আটাখিনিত নিমখ আৰু অলপ ৰিফাইন তেল দিছোঁ। দি আটাখিনি মাৰি ল'ম।
এতিয়া মই ইয়াত অলপ গৰম পানী দিম। গৰম পানীৰে আটাখিনি মাৰি ল'ম। গৰম পানীৰে মাৰিলে কি হয়, ৰুটিখন ঢিলা হয়। এয়া মোৰ গোলটো হৈ গ'ল। এতিয়া মই আটাখিনি অলপ সময়ৰ কাৰণে থৈ দিম। আৰু এইফালে কেৰাহীটো পাতি দিছোঁ। কেৰাহীটোত গৰম তেল দি দিছোঁ। আৰু দিছোঁ মই ইয়াত গোটা জিৰা অলপ, তেজপাত দুখিলা, কেঁচা জলকীয়া, লং, ইলাচি আৰু দালচেনি অলপ। এইখিনি এতিয়া অলপমান মই ভাজি ল'ম। তাৰপিছত মই ইয়াতে দিম পিঁয়াজখিনি, যিটো চপাৰত যি লৈছিলোঁ সেইখিনি পিঁয়াজ অলপ ৰঙা হোৱালৈকে মই ভাজি থাকিম পিঁয়াজখিনি। এতিয়া মই ইয়াত অলপ আদা নহৰুখিনি যি থেতেলি থৈ দিছিলোঁ সেইখিনি দি দিছোঁ। ইয়াতে মই নিমখ পৰিমাণ অনুসৰি নিমখ দি দিছোঁ আৰু হালধি দিছোঁ। তাৰ লগত মই দিছোঁ জিৰা গুড়ি আধা চামুচ আৰু ধনিয়া গুড়ি আধা চামুচ। এতিয়া মই এইখিনি অলপমান ভাজি ইয়াতে অলপ বিলাহী যে মই চপ কৰি থৈ দিছিলোঁ চপাৰটোত সেইখিনি দি দিছোঁ। এতিয়া অলপমান মই ইয়াত ভাজি অলপমান পানী দি দিম যাতে মছলাটো জ্বলি নাযায়। তাৰপিছত পানীটো হোৱালৈকে তেলটো যাতে ওপৰত বিৰিঙি উঠে তেতিয়ালৈকে মই এইখিনি অলপ ভাজি থাকিম। তাৰপিছত মই ইয়াতে মটৰ আৰু আলুখিনি দি দিছোঁ বইল কৰি লোৱা। এতিয়া অলপ সময় ভাজি থাকিম। এতিয়া মই এইখিনি অলপ ভাজি থাকিম ৰঙা হোৱালৈকে, যাতে কালাৰটো ভাল হয়। অলপ ভাজি ল'ম। তাৰপিছত মই ইয়াতে গৰম পানী দি দিম। গৰম পানীখিনি দিয়াৰ পিছত ক'ৰবাত 5-10 মিনিটমান সময় উতলি থাকিলে তাৰপিছত আমাৰ মটৰ আৰু আলুৰ ঘুগনি ৰেডি হৈ যাব। এইখিনি উতলি থকা সময়খিনিত মই এইফালে আলু পৰঠাৰ কাৰণে গোটা আলু এটা বইল কৰিছিলোঁ যে, আৰু জিৰা গুড়ি অলপ, ধনিয়া গুড়ি অলপ আৰু আদা নহৰু অলপ থেতেলি থোৱা দিছোঁ আৰু কেঁচা পিঁয়াজ দি এইখিনি মই সানি ল'ম। তাৰপিছত মই ইয়াত দিম নৰসিংহৰ পাত অলপ সৰু সৰুকৈ মিহি মিহিকৈ কাটি দিম, কুমলীয়া পাত, আৰু অলপ এটা গাজৰ মই ৰুকনিত ৰুকি ইয়াতে দি দিছোঁ। এতিয়া নৰসিংহৰ পাতখিনি আৰু গাজৰ ৰুকাখিনি ইয়াৰ লগত ধুনীয়াকৈ সানি ল'ম আলু পৰঠাৰ কাৰণে। আৰু ধনিয়াৰ পাত থাকিলে ধনিয়াৰ পাতো দিব পৰা গ'ল হয়। আৰু এইফালে মোৰ মটৰ আৰু আলুৰ ঘুগনি ৰেডি হৈ গ'ল। মই অলপ জলটো ৰাখি দিছোঁ, বেছি শুকান কৰা নাই আৰু আনফালে মই এইবাৰ আলু পৰঠাৰ কাৰণে মই আটাৰ লাড়ুটো এনেকৈ বনাই লৈছোঁ। মই ইয়াতে অলপমান লাড়ুটোৰ মাজত গাঁতাখন কৰি দি ইয়াতে মই আলু আৰু পিঁয়াজৰ সানি লোৱাখিনি ভিতৰত দি দিম। দি এনেকৈ লাড়ুটো বনাই ল'ম। চেপ দি পেলাই ধুনীয়াকৈ গোল কৰি বনাই ল'ম এনেকৈ। তাৰপিছত লাড়ুটো ধুনীয়াকৈ গোল কৰি লৈ অলপ শুকান আটা গুড়িত ইলুটি সিলুটি কৰি দি এতিয়া লাড়ুটো মই বেলিব ধৰিম। অলপ লাহে লাহে বেলিব লাগিব, ভিতৰত আলু দিয়া আছে যে, নহ'লে ফাটি ওলাই যাব। অলপ লাহে লাহে বেলিলে সেয়া দেখিছেনে, অলপ ওলাব ধৰিছে মোৰ। এয়া এটা আলু পৰঠা এটা হৈ গ'ল। এতিয়াতো ভাজিব লাগিব। এনেকৈ আৰু এটা মই লাড়ু বনাই লৈছোঁ। ঠিক তেনেদৰে
এনেকৈ বনাই খাবচোন। আৰু মটৰ ছিজনত মটৰ দিবও পাৰি, মটৰ দিলেও ভাল লাগে। বিন মটৰ এইবিলাক দিব পাৰি। এনেকৈ সৰু ল'ৰা ছোৱালীক বনাই দিলে অলপ হেল্ডিও হয়, খাবলৈ ভালো পাব সিহঁতে। ঠিক তেনেদৰে আৰু এটা মই লাৰু এনেকৈ বনাই লৈছোঁ, আৰু এখন পৰঠাৰ কাৰণে। অলপ লাহে লাহে বেলিলে একো নহয়। হৈ গ'ল। এতিয়া মই গৰম হোৱা টাৱাখনত আলু পৰঠাখন দি দিছোঁ। তাত লাহেকৈ মই ইফাল সিফাল কৰি দিম, যাতে পৰঠাখন লাগি নধৰে। এয়া আমি কি কৰিছোঁ এতিয়া? সেই কোৱা, আমি আলু পৰঠা বনাই আছোঁ। এনেকৈ কোৱা। আমি আলু পৰঠা বনাইছোঁ। আপোনালোকে এনেকৈ বনাই খাব। থেংক ইউ। তাৰপিছত আলু পৰঠাখন মই অলপ ইলুটি শিলুটি কৰি ৰঙা হোৱালৈকে ভাজি থাকিম। জুইটো অলপমান ল' ফ্লেমত ৰাখিব। তাৰপিছত অলপ ৰঙা হোৱাৰ পিছত মই ইয়াত ঘিউ দি দিম। ৰিফাইন তেলো দিব পাৰি, মই কিন্তু ঘিউ দিছোঁ। ঘিউ দিলে ঘিউৰ গোন্ধটো এটা বেলেগ হয়, পৰঠাখন খাই ভাল লাগে। এয়া দেখিছেনে, ফুলি উঠিছে। আমাৰ আলু পৰঠা হৈ গ'ল, এইখন হৈ গ'ল আৰু। কোনে কোনে বনাই আৰু ভাল পায় ক'বচোন, বনাই খাব যদি কোনোবাই বনাই খোৱা নাই এনেকৈ। আৰু কেনেকুৱা লাগিলে ক'ব। এনেকৈ এইখন আলু পৰঠাখন হৈ গ'ল। নেক্সট আৰু এখন পুৰিব লৈছোঁ। এইখনো ঠিক তেনেদৰে ইলুটি শিলুটি কৰি অলপ ৰঙা হোৱালৈকে ভাজি থাকিম। ঠিক তেনেদৰে আৰু ইলুটি শিলুটি কৰি ভাজি থাকিম। তাৰপিছত অলপ হোৱাৰ পিছত ঘিউ দি দিম এনেকৈ। শুনো কেনে হৈছে তাৰপিছত আমাৰ আলু পৰঠা ৰেডি হৈ গ'ল আৰু। এতিয়া খাব লাগে আৰু শুনা। আৰু কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।